এতিয়া আমি গৈ আছোঁ জুলনা দলং চাবলৈ, নহ'লে ভিডিঅ' চাই যাওক। একেবাৰে তাত গৈ আমি আকৌ ভিডিঅ' কৰিম, তাৰ পৰা দিম। এইখন হৈছে জুলনা দলং। আপোনালোকে দেখিব পাইছে জুলনা দলং আদিম যুগৰ, কিন্তু নতুন মডেলৰ নহয়। চাব পাৰিছে ব্ৰিটিছৰ দিনৰ দলং। এইখন হৈছে জুলনা দলং। যাবলৈ ভয়ে লাগিছে কিন্তু দেই। এয়া আমি গৈ আছোঁ। দলং কিন্তু নাচি বাগি আছে, ইমান এটা যাবলৈ ভয় লাগিছে, হ'লেও গৈ আছোঁ। এয়া আমি প্ৰায় আধাখিনি পাৰ হৈছোঁ। এয়া মাছটো আপোনালোকে দেখিব পাইছে, মই মাছ পালোহি। এয়া আকৌ ধৰিয়ে আছোঁ দেই, ভয় লাগি আছে। কোনো খুটি নাই দলঙত। এই আমাৰ মহাপুৰুষজনে আকৌ লৰাই আছে, নহ'লে গৈ থাকোঁ লাহে লাহে। ভয় চয় কৰিবতো লাগিবই, ইমান নাচি বাগি থাকে। আপোনালোকে আহিলে গম পাব। এইখন জাগিৰোডত আছে। এয়া পুৰণা হৈ গৈছে, ব্ৰিটিছৰ দিনৰ ফুটা ওলাই গৈছে। এয়া মই আকৌ এবাৰ দেখাইছোঁ। প্ৰাকৃতিক আমাৰ সৌন্দৰ্যবোৰ কিমান ধুনীয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া দেখুৱাইছোঁ, আকৌ ফুটা ওলাই গৈছে পুৰণা দিনৰ কাৰণে। গৈ আছোঁ এতিয়া, ইও ভিডিঅ' কৰি আছে। গৈ আছোঁ, ভয় লাগি আছে কিন্তু এই ৰছীত ধৰি ধৰি গৈ আছোঁ। এয়া পাৰ হৈছোঁ আৰু লাহে লাহে পামহি। এইজনে আমাৰ মহাপুৰুষজন, চাই লওক। তো পালোহি আৰু ওচৰ। এইয়া এইজনে মহাপুৰুষৰ লগত আহিছোঁ। এইয়া মানুহ আহি আছে, আৰু এইপিনে আমিতো ডাইৰেক্ট আহিব ভয় কৰিছোঁ। এখেতে চাওক বাইক লৈ আহিছে এইজন। এয়া আপোনালোকে দেখিব পাইছে। এতিয়া আমি যাম আকৌ বেলেগ এখন দলঙত যাম, আৰু এই বাগান ফুৰিম আজি। তো বলক বেলেগ গোটেইখিনি ভিডিঅ' চাম। এতিয়া আমি আহিছোঁ বৰ্তমানে এইখন বাইকত। কোনো আমাৰ ওচৰত দামী বাইক নাই। আমি ডিস্কভাৰ, মোৰ নিজৰে হয়, ডিস্কভাৰ বাইক এখন আছে, এইখনতে আহিছোঁ। তো এয়া আপোনালোকে দেখাইছোঁ চাৰিওত। এইপিনে বাগান আছে। এই ইয়াত আপোনালোকে দেখিব পাব, এইপিনে ওপৰৰ ৰাস্তা উঠিছে, ইমান ভাল হোৱা নাই, জুম কৰি দেখাইছোঁ হ'লেও। এতিয়া আমি এই ৰাস্তাটোৰে অলপ আগুৱাই যাম, চাম আৰু কি আছে আগত। তো বলক পিছত চাই থাকক। এই দলংখন আকৌ এবাৰ দেখাই দিছোঁ, ছাইডৰ পৰা পূৰা শেষলৈকে। এইখন জুলনা দলং আছিল যদিও এতিয়া আমাৰ বাকী আছে আচল জুলনা দলংখন চাবলৈ। এইখনটো হৈছে পুৰণা দিনৰ, কিন্তু নতুন যিখন আছে সেইখন চাওঁ আহক। পিছলৈকে ভিডিঅ'টো চাই যাওক। এতিয়া আমি যাম, আৰু পিছত যিখন অৰিজিনেল দলং আছে, ডাঙৰ জুলনা দলং, সেইখন দেখুৱাম। তো চাই যাওক ভিডিঅ'টো। ৰাস্তাটো ভাল নহয়, হ'লেওতো যাবতো লাগিবই। এয়া আপোনালোকে ৰাস্তা দেখিব পাইছে, বাগানীয়া ৰাস্তা। ৰাস্তাৰ কোনো অৱস্থাই নাই, হ'লেও গৈ আছোঁ আমি। চাই যাওক, এয়া আমাৰ চাৰিওপিনৰ পিকচাৰবোৰ, কিমান ধুনীয়া এই পিকচাৰ। ৰাস্তা একেবাৰে বেয়া, বৰষুণো দিছিলে। চাই যাওক, আৰু এইপিনে গৈ আছোঁ আমি। এতিয়া চাহ বাগান এইপিনে এতিয়া দেখুৱাম, এইপিনে যাম আমি। দুৰ্বল দলং আছে এইপিনে, কৈ দিছে দুৰ্বল দলং বুলি, হ'লেওতো যাব লাগিবই। এতিয়া পাহাৰ, ওখ ওখ শিল, কিমান ধুনীয়া যে পৰিৱেশ এইপিনৰ। সদায় আহিব মন যায় এবাৰ আহিলে। আপোনালোকেও নিশ্চয় আহিব বুলি আশা ৰাখিছোঁ। এইটো জাগিৰোডত হয়, জাগিৰোডৰ নেলি বুলি কয়। জাগিৰোডৰ নেলি নামৰ জেগাটোত আছে। এইপিনে চাওক, পাহাৰ, ওখ ওখ পাহাৰ। কেমেৰা আগত জুম কৰিও দেখাইছোঁ আপোনালোকক। এইপিনে আমি এতিয়া ওপৰৰ পিনে উঠি যাব লাগিব। এইটো পাহাৰ। ইয়াত আমি এতিয়া গৈ আছোঁ। এইটো ৰাস্তা কেনেকুৱা আপোনালোকে দেখিব, একেবাৰে মানে
আৰু এখন আহি পাইছোঁ। এইখনে ডাঙৰ দলং আছিলে জুলনাত, এইখনেই হৈছে মেইন, সেইবিলাক আছিলে ছেকেণ্ড থাৰ্ড, কিন্তু আমি প্ৰথম সেইকেইখনে দেখিছিলোঁ ফাৰ্ষ্ট। এতিয়া আজি আহিছোঁ ফাৰ্ষ্ট এইপিনে, এইকেইখন বাৰু আগতেও দেখিছোঁ। আজি ভিডিঅ'টো চাই যাওক নহ'লে। এইখনে হৈছে জুলনা দলং। আমি বাইক লৈ আহিছোঁ যদিও ৰবিবাৰ আৰু নাযাওঁ বাইক লৈ, বাইক পাৰ কৰিব পাৰিম ভালদৰে। আমি পাৰ কৰি যাম বাইক। এয়া জুলনা দলং দেখিছে, কোনো খুটি নাই দলঙত, ভালদৰে আহিব পাৰে। এইপিনে আমি যাম এতিয়া। এয়া 4 এইপিনে আহিলোঁ আমি পাৰ হ'লোঁ। ছাবস্ক্ৰাইব চব কৰিব দিছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। আৰু আজি জুলনা দলং চাই হ'ল আমাৰ, এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু। আমি জুলনা দলং বৰ্তমান সমাপ্ত কৰিব লৈছোঁ, আমি শেষ কৰিলোঁ। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ। নিশ্চয় সন্ধিয়া হ'ল, বেলি ডুবিলে আমাৰ যাবলৈ হৈছে, হৈছে দেৰি হৈ যাব অলপ। আকৌ। ইয়াৰ পৰা দূৰ হয়, 10 কিলোমিটাৰমান হৈ যায় আমাৰ ঘৰ চাগে। সেইবাবে আমি বৰ্তমান যাব লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে যে বান্দৰ সন্মুখৰ পিনে গৈছে। ইয়াত মানে সন্ধিয়া হ'লে বান্দৰ ওলাই, তেনেকৈ পিনে পাহাৰ আছে যে ওচৰত, তেনেকৈ আহি চাইডৰ পিনে গৈছে, দেখিব আগত। এই আগতে বান্দৰ আছে, দেখুৱাব। এয়া বান্দৰ আপোনালোকে দেখিব পাইছে, ইয়াত বান্দৰ পোৱা যায় বিশেষকৈ। এইয়া আপোনালোকে পোৱালি লৈ বান্দৰ চাওক, আপোনালোকে দেখিছে সৰু সৰু পোৱালি লৈ। এইফালে সোমাইছিলোঁ আমি, এতিয়া ঘৰলৈ যাব লৈছোঁ। এতিয়া অৱশ্যে আমি ভিডিঅ' বনাম বুলি অহা নাছিলোঁ, এনেই আহিলোঁ আৰু জাষ্ট ফুৰিবৰ কাৰণে। এইটো হৈছে চাহ বাগানৰ যিটো হেৰিটো ATM এটা দেখিছে, এইটো হৈছে আপোনাৰ চাহ বাগান, চাহ বাগিচা। আৰু আপোনাৰ দেখাইছোঁ এইটো এটা ৰামকৃষ্ণ মিছন বুলি কয়, যিটো আমাক মুখী বস্তু অলপ পোৱা যায়। গম পাইছে বোলে ৰামকৃষ্ণ মিছন। আজি আমাৰ জুলনা দলং চোৱা হৈ গ'ল, এতিয়া আহি গৈছোঁ আমি মেইন ৰোডত উঠিছোঁহি। এতিয়া আমি ঘৰলৈ মুখীয়া হ'ম আৰু। চ' আজি আমাৰ ঘৰ পাবলৈ হৈছে আৰু বেছি দূৰ বাকী নাই। ভিডিঅ'টো চাই যাওক শেষলৈকে, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেল পপকৰ্ণ আসামটো ছাবস্ক্ৰাইব কৰি ল'ব।
অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌজয়